জগৎজননী শ্ৰী শ্ৰী বৰমাৰ শ্ৰী চৰণমূৰ প্ৰণাম। পৰম পূজ্যপাত শ্ৰী শ্ৰী বৰদাৰ শ্ৰী চৰণমূৰ প্ৰণাম। পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ শ্ৰী চৰণমূৰ প্ৰণাম। পূজ্যপাত ৰবীন্দ্ৰৰ শ্ৰী চৰণমূৰ প্ৰণাম। আৰু আজিৰ মাতৃ সন্মিলন উপস্থিত সকলো ঠাকুৰৰ প্ৰাৰ্থনাৰ ওপৰত এটা মানি গৈছোঁ যে যেথাই থাকে ঘোষণা বেহুষ করতে সন্ধ্যা প্রার্থনা হবি তাতে কর্ম নিপুণ শক্তি পাবি বর্ধনা। গতিকে এই প্ৰাৰ্থনাটো যদি আমি ঠিকভাৱে কৰোঁ হা, মানে সন্ধ্যা মানে দুই বেলায়, ৰাতিপুৱাৰ টাইম দুয়োটাকে সন্ধ্যা বুলি কয়। হবি তাতে কৰ্ম নিপুণ শক্তি পাবি বৰ্ধনা। একচুৱেলি প্ৰাৰ্থনা যেতিয়া আমি ঠিকভাৱে কৰোঁ আমাৰ গাত কিন্তু এটা সাংঘাতিক ধৰণৰ এটা এনাৰ্জি আহে ঠিকভাৱে কৰিলে। আমি আমাৰ প্ৰাৰ্থনাটো বেছিভাগ থাকোঁ কি কৰোঁ, আগফালে বহি মুখস্থ গাই থাকোঁ, বেছিভাগ সময় তেনেকুৱাই হৈ যায়। কিন্তু ঠাকুৰৰ লগত কানেকশ্যন কৰি পেলাই যদি আমি ঠিকভাৱে কৰোঁ তেতিয়া কিন্তু এটা সাংঘাতিকভাৱে এটা আমি এনাৰ্জি পাওঁ আৰু সেই এনাৰ্জিৰে আমি চলিব পাৰোঁ। আকৌ ঠাকুৰৰ লগতে এইটোও কৈছে যে প্ৰাৰ্থনাতে কৰিলি কত কৰলি নাকো কাজে ফুটলো সেটা কল্পনাতে ফলটি পেলে বাজে। আমাৰ সেইটোৱে হয়, আমি কৈ থাকোঁ আৰু প্ৰাৰ্থনাত হয়তো সাধাৰণতে এইটোৱে হয় যে সেইকাৰণে আল্টিমেটলি আমাৰ ফলটো তেনেকুৱা নহয়। বহুত কিবাকিবি কওঁ কিন্তু সেইবিলাক আমাৰ কামত কৰা নহয়। যি কি নহওক ঠাকুৰে কিন্তু যেথাই থাকে ঘোষণা বেহুষ করতে সন্ধ্যা প্ৰাৰ্থনা, এনেকুৱা যদি হয় যে আমি গাড়ীত গৈও আছোঁ, প্ৰেয়াৰ টাইমটো মোৰ হৈছে, তেতিয়া কিন্তু আমি প্ৰেয়াৰ কৰাটোৱেই উচিত সেইখিনি সময়ত। আৰু বৰ্তমান পূজ্যপাত আচাৰ্যদেৱ লগতে অবিন্দাই মৰ্ণিং প্ৰেয়াৰটো আমাৰ বহুতৰে নহয়। তো মৰ্ণিং প্ৰেয়াৰটো কি হয়, সেইখিনি ব্ৰহ্ম মুহূৰ্তত এক নম্বৰ জাগি থকাটোৱে এটা ডাঙৰ আশীৰ্বাদ। য'ত আমাৰ ইমান কষ্ট হয় সেই মুহূৰ্তৰ টোপনিটো আমাৰ এটা বিৰাট আৰামৰ। গতিকে একদম ইচ্ছা নাযায়। গতিকে আমি যাতে প্ৰত্যেকজন সৎসংগীয়ে কোনোবা খুব কম সংখ্যক সৎসংগীয়েহে কিন্তু এই মানে মৰ্ণিঙৰ প্ৰেয়াৰটো ব্ৰহ্ম মুহূৰ্তৰ যিটো আমাৰ মৰ্ণিং প্ৰেয়াৰ সেইটো কিন্তু কৰে। আৰু বহুতে কৰিব খোজে, মোৰ নিচিনা বহুতে কৰিব খোজে, কিন্তু কি হয় কোনোতো দেখাও নাপায় নকৰিলে। গতিকে আৰু মানে উঠিম ভাবতে টাইমটো পাৰেই হৈ যায়, এনেকুৱা এটা হয়। গতিকে সেইকাৰণে এতিয়া অবিন্দাই মানে প্ৰথমতেতো যেনেকুৱা ঠাকুৰে প্ৰথম কীৰ্তনেদি আৰম্ভ কৰিছিলে ঠাকুৰৰ হেৰিটো, মানে সেই সময়ত কীৰ্তন কৰি যে প্ৰথমতে হোৱাইট বেণ্ড একদম গান বাজনা ল'ৰাবিলাকক চবকে মানে একত্ৰিত কৰিলে। আৰু এতিয়া কি কৈছে যে মৰ্ণিং প্ৰেয়াৰটো কৰিবই লাগিব। আৰু মৰ্ণিং প্ৰেয়াৰটোৰ কাৰণে যে আমাক চবকে, এতিয়াতো মাবিলাকেই চব দায়িত্ব পালন কৰে, এনেকুৱা এটা হৈছে একচুৱেলি চবৰে দায়িত্ব যে নিজৰ ঘৰত মৰ্ণিং প্ৰেয়াৰটো নকৰি পেলাই উপযোজনা কেন্দ্ৰত যেতিয়া আমি কৰিম তেতিয়া কি হ'ব, এটা দৌৰাদৌৰিও থাকে, উঠিবই লাগিব টেনশ্যন। সেইটোতে কি হয় চবৰে উঠাটো হৈ যায়, এটা অভ্যাস হৈ যায়। যোন দুৰ্বল যোনে নকৰে তেওঁকো কি হয় টানি আনি কৰা হয়। তেনেকৈ লাহে লাহে কি হ'ব চবৰে এটা অভ্যাসত পৰিণত হ'ব, যাৰ কাৰণে মৰ্ণিং প্ৰেয়াৰটো খুব হেৰি কৰিছে। আৰু প্ৰাৰ্থনাৰ যিটো মানে পাৱাৰ সেইটোতো মানে ভাবা নাযায়। কাৰণ আৰু প্ৰাৰ্থনা বুলি ক'লে দুটা প্ৰাৰ্থনা, এটা হ'ল কি যে সকাম প্ৰাৰ্থনা, এটা নিষ্কাম প্ৰাৰ্থনা। সকাম প্ৰাৰ্থনাটো আমি নিজৰ কাৰণে কৰোঁ আৰু নিষ্কাম প্ৰাৰ্থনাটো কি হয় যে আমি বেলেগৰ কাৰণে কৰোঁ। এতিয়া মাতৃ সন্মিলনত আহি আমি চবেই লগ হৈ পেলাই বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। গতিকে সেইকাৰণে সৎসংগ মাতৃ সন্মিলন এইবিলাক এটেণ্ড কৰিব লাগে। তাতে আমি কি হয় বেলেগৰ কাৰণে বহুত সময়ত প্ৰাৰ্থনা কৰোঁ। আৰু এই বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰাৰ দ্বাৰা কিন্তু গম নোপোৱাকৈ মোৰ মংগলটো কিন্তু হৈ যায়। মই তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিলে এক নম্বৰ সেই প্ৰাৰ্থনাটোতো পটককৈ মঞ্জুৰ হয়। নিষ্কাম প্ৰাৰ্থনাটো আমি বেলেগৰ কাৰণে কৰিছোঁ, কিন্তু এই যে বেলেগৰ মংগল কামনা কৰিছোঁ মই, সেই মংগলটোৱে কিন্তু নিজ মংগলৰ প্ৰকৃতি। আকৌ ঠাকুৰে কৈছে অপৰৰ মংগল কামনাই নিজ মংগলৰ প্ৰকৃতি। গতিকে মই যে বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ সেইটো কিন্তু মোৰ মংগলৰ ৰাস্তাটোৱে কিন্তু খুলি দিয়ে। গতিকে নিষ্কাম প্ৰাৰ্থনাটো এটা খুব প্ৰয়োজনীয়, আমি প্ৰত্যেকেই কৰাটো উচিত। গতিকে আৰু লগতে আমাৰ দুইবেলা প্ৰাৰ্থনাটো, এই দুইবেলা প্ৰাৰ্থনাৰ দ্বাৰাও কি হয়, আমি যোনে নকৰে তাক টানি লৈ আহিছোঁ, ঠাকুৰৰ লগত যুক্ত কৰাইছোঁ, তেওঁ প্ৰাৰ্থনা কৰাইছোঁ। তো সেইটোৰ দ্বাৰাও কি হৈছে, মই অপৰৰ মংগলেই কিন্তু কামনা কৰিছোঁ। গতিকে সেইটোৰ দ্বাৰাও কিন্তু মোৰেই মংগল হৈছে আল্টিমেটলি। যেনেকুৱা দ্বিতীয় যোনে কৰিব ওলালে কাৰ ঘৰত গ'লে সেইটো ঠিক নাই, কিন্তু যোনেই কৰিব ওলাইছে কিন্তু বহুতখিনি ঠাকুৰৰ ৰাস্তাত আগুৱাই গৈছে। তো বৰ্তমান আচাৰ্যদেৱৰ এইটো আশীৰ্বাদ যে যাতে আমি ৰাতিপুৱাৰ প্ৰেয়াৰটো একগোট হৈ পেলাই মানুহ যোগাই কাৰোবাৰ ঘৰত, আজি কাৰোবাৰ ঘৰত দেখাত কামটো খুব ডিষ্টাৰ্বেঞ্চ, কাৰণ যোনে নকৰে খুব বিৰক্তিকৰ, তেওঁলোকে খুবেই বেয়া পাব ৰাতিপুৱা আহি হেৰি কৰাটো। কিন্তু তথাপি কৰোঁতে কি হয় যে চবৰে এটা মংগল হয়, এইটো এটা অপৰৰ মংগল কামনাই। আৰু বাকী প্ৰাৰ্থনাৰ কথাটো ক'বই নালাগে, মানে যেতিয়া আমি অপৰৰ প্ৰাৰ্থনাবিলাক কামনা কৰোঁ কেনেকৈ হয় ভাবাই নাযায়। যে আমেৰিকাৰ প্ৰেচিডেণ্ট উইলিয়াম হাৱাৰ্ড, তেওঁ কি হৈছিলে, তেওঁ ভৰিখন এনেকুৱা এটা অসুখ হৈছিলে
যে ভৰিখন ডেইলি ডাক্তৰক দেখায় তাৰপিছত এনেকুৱা হ'ল যে ভৰিখন ডাক্তৰে ক'লে যে নাই এইখন আল্টিমেটলি কাটিবই লাগিব, নহ'লে এক্সপাণ্ড হৈ আছে, বেমাৰটো বেছি হৈ গৈ আছে। তেতিয়া ভায়েকৰ খুব দুখ লাগিল যে দাদাৰ ভৰিখন কাটিব লাগিব। গতিকে সি বন্ধুবৰ্গ গোটাই লৈ পেলাই কৈছে, কালি নেক্সট ডে ডক্তৰে মাতিছে আৰু যে আজি ভৰিখন কিবা এটা কৰাই হ'ব আৰু। সেই আগদিনাখন ৰাতি সি বন্ধুবৰ্গক মাতি যে ঈশ্বৰক প্ৰাৰ্থনা কৰি চাওঁচোন তেওঁ মঞ্জুৰ কৰে নেকি। গোটেইবিলাকে লগ হৈ পেলাই বন্ধুবৰ্গ ভায়েক চবেই লগ হৈ গোটেই ৰাতি যেতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, ৰাতিপুৱা ডক্তৰে দেখি ভৰিখন দেখি আচৰিত, যিকেনে ভৰিখনটো ভাল হৈ গৈছে, কাটিব নালাগে, অকণমান ট্ৰিটমেণ্টতে ভাল হৈ যাব। গতিকে এইটো আমি নিস্বাৰ্থভাৱে যেতিয়া আমি মনৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰোঁ, তেতিয়া কিন্তু মানে অসাধাৰণ মানে হেৰি হৈ যায়, মানে যিটো হ'ব ভাবিব নোৱাৰা কাম কিছুমান সমাধান হৈ যায়। গতিকে প্ৰাৰ্থনাটো খুবেই প্ৰয়োজন আৰু বহুত এনাৰ্জি দিয়ে, বহুত এনাৰ্জেটিক। গতিকে সেইটো আমি কৰাটোৱেই উচিত। আৰু আচাৰ্যদেৱৰ যিটো আশীৰ্বাদ বৰ্তমান যে যথাসময় ঈশ্বৰ নিৰ্দেশ মুহূৰ্ত কৰাত্য, আমি বিভিন্ন সময়ত নাম ধ্যান কৰিব নোৱাৰোঁ, বহুত কিবা কিবি কৰিব নোৱাৰোঁ, কিন্তু আচাৰ্যদেৱে যেতিয়া যিটো কয় সেইটোৰ কাৰণে যদি আমি সেইটো কৰাৰ কাৰণে চেষ্টা কৰোঁ, তেতিয়া কি হয়, সেইটোৱে কিন্তু তপস্যা। গতিকে প্ৰত্যেকেই চেষ্টা কৰা উচিত যাতে মৰ্ণিং প্ৰেয়াৰটো আচাৰ্যদেৱে যেনেকৈ কৈছে তেনেকৈ হয়। এইটো আমি প্ৰত্যেকেই লাগি ভাগা উচিত। আৰু বেছি নকওঁ নেকি, এইখিনিয়ে কৈছোঁ। প্ৰত্যেকৰে ঠাকুৰ শ্ৰী চৰণত মংগল প্ৰাৰ্থনা কৰি ইয়াতে দিছোঁ। জয়।